किसने बनाया दस्तूर। So hey guys, good morning, welcome back to the new vlog. আৰু আজি যাই আছো মই এটা মন্দিৰত। তো সেই মন্দিৰটোত মই 1 বছৰমান আগতে গৈছিলো। তো আৰু আজি যাই আছো। তো সেই মন্দিৰটো ক'ত আছে কি আছে গোটেইখিনি দেখাই আছো। আৰু চশমাজন লগাই লৈছো মানে কালি গাড়ী চলাওঁতে বহুত ধূলি সোমাই কিনে চকু এটা বহুত বিষাই আছে। তো সেইটো কাৰণে চশমাজন লগাই লৈছো। আৰু ইমান দিন ভ্লগ কিয় দিয়া নাই সেইখিনিও গোটেই কথা কৈ আছো আপোনালোকক তাতে যায়। তো আৰু মোৰ লগত কোন যাই আছে সেইটো দেখাই আছো। তো এতিয়া লগ পাইছো আপোনালোকক জায়গাটোত যায়। আৰু মোৰ লগত যাই আছে আজি গৌতম। তো গৌতম পিছত বহি আছে। তো আমি দুটাই যাম মন্দিৰটোত। এতিয়া প্ৰথম যাওঁ তেল ভৰাব, তেল ভৰাই কিনে আৰু ডাইৰেক্ট ৰাওনা হওঁ মন্দিৰটোলৈ। তো এতিয়া তেলটো ভৰাই আহোঁ, আহি কিনে আপোনালোকক লগ পাই মন্দিৰটো। किसने बनाया दस्तूर ऐसा जीना सिखाया मजबूर जैसा दिल रो रहा है दिल है परेशान। আৰু পিঠা লৈছোঁ, এতিয়া পিঠা খাইছোঁ দাদাৰ দোকানত দেখাই দিম। হয় দাদাৰ দোকানত পিঠা খাইছোঁ, চাহ আৰু পিঠা নাৰিকল মন্দিৰ আছে, আপোনালোকে খাব মজা পিঠা বনাই। এতিয়া খাই লওক, খাই লৈ কিনে মন্দিৰত যাই কিনে আপোনালোকক লগ পাই करते बहुत कुछ बयां मिल जाऊंगा तुझसे फिर उन किताबों में हो जहां जिक्र तेरा तू। ফাইনেলি আমি আহি পালোঁ। দেখা পাইছে এইটো গেট মানে শ্ৰী শ্ৰী হৰগৌৰী মন্দিৰ 3 চান্দি। তো এতিয়া ওপৰৰ ফালে যাই আছোঁ, যাই কিনে আপোনালোকক দেখাই আছোঁ। তো এতিয়া আমি ওপৰৰ ফালে যাই আছোঁ, লাগি গৌতম। এতিয়া আমি ওপৰৰ ফালে যাই আছোঁ দুটাৰ মানুহ। আৰু এনেকৈ আপোনালোকে গেটটোৰ পৰা মানে কেইটামান চিৰি দেখিব, বহুত ওখ আৰু বহুত চিৰি আছে। তো এনেকৈ উঠি উঠি যাই থাকিব লাগিব। আৰু ওপৰতে আছে মন্দিৰটো, আৰু দেখাই আছোঁ মন্দিৰটো। তো দেখা পাইছে তলত কিমান চিৰি আৰু ওপৰত দেখাই দিব। ওপৰত চাওক কিমান চিৰি আছে, অলপ ভাগৰ লাগে দেখা মোক। তো পূৰা উঠি উঠি যাই আছোঁ এতিয়া, বহুত চিৰি মানে বহুত, কিন্তু ভাল লাগে যি কি নহওক। পূৰা মানে প্ৰাকৃতিক সৌন্দৰ্যটো দেখা পায় ইয়াত। আৰু চশমাজন লগাই লৈছে অলপ লেভেল আৰু একদম পূৰা মানে ফুল নেচাৰেল প্লেচ হয়, ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যত মাজত আছে মন্দিৰটো। আৰু মন্দিৰটোৰ ওপৰত যাই কিনে আপোনালোকক ভালকৈ দেখাই আছোঁ। আৰু এইফালে চাওক গুৱাহাটীৰ ভিউ পূৰা একদম কি ধুনীয়া। আৰু ষ্টেডিয়ামখন দেখা পায়, বৰচাপাৰা ষ্টেডিয়ামখন দেখা পায়। তো ওপৰত যাই কিনে আপোনালোকক দেখাই আছোঁ বৰচাপাৰা ষ্টেডিয়ামখন ক'ৰ পৰা দেখা পায়। ফাৰ্ষ্ট আপোনালোকে চিৰিকেইটা উঠি আহি কিনে দেখা পাব এনেকুৱা গণেশ মন্দিৰ এটা। তো এইটো হ'ল গণেশ মন্দিৰ। আৰু আগৰ ফালে দেখাই আছোঁ কি কি মন্দিৰ আছে আপোনালোকক। এতিয়া দেখাই আছোঁ। या मैं हूँ सही किस पे ये इल्जाम है ऐसी लगन बांधे। আৰু গণেশ মন্দিৰটোৰ পৰা মানে এনেকৈ আহি কিনে দেখা পাব এইফালে এটা আছে সাই বাবা মন্দিৰ। তো এইফালে এটা সাই বাবা মন্দিৰ আছে। আৰু আগৰ ফালে দেখাই আছোঁ কি কি আছে। আৰু সাই বাবা মন্দিৰটো দেখাৰ পোৱাৰ পিছতে মানে লেফ্ট ছাইডত দেখা পাব এনেকুৱা এটা শিৱ মন্দিৰ। তো এইটো শিৱ মন্দিৰ। আৰু এইফালে শিৱলিংগ, সেইফালে পঞ্চমুখৰ সাপ। আৰু এইডাল কিহৰ গছ বা বেল নেকি, এইডাল কি গছ নাজানো, যদি জানে আপোনালোকে জনাব কি গছ। আৰু এইফালে দেখা পাব এটা সাৰ গৰু, মানে শিৱৰ যে নন্দী। তো এইফালে শিৱৰ নন্দী সাৰ গৰুটো দেখা পাব। আৰু এইফালে এইটো কি মন্দিৰ, সেইটোৱে ন। আৰু যিটো মানে 3 চান্দি মন্দিৰ, তো সেইটোত মানে কেমেৰা এলাও নাই। যদি আপোনালোকে আহে ডাইৰেক্ট চাব পাৰিব ইয়াত, কিন্তু মানে কেমেৰা এলাও নাই। বাকী এনেই চাব পাৰিম, কিন্তু কেমেৰা এলাও নাই। তো আমিও চাওঁ, চাই কিনে আপোনালোকেও চাব মন্দিৰটো আহি কিনে। মানে কেমেৰাতটো দেখাব নোৱাৰি যিহেতু। আচ্ছা, তো আমাক খুৰাই বুজাই দিলে অকণমান মানে কিহৰ কাৰণে কেমেৰা এলাও নাই। তো আপোনালোকে আহি কিনে ডাইৰেক্ট চাব পাৰিব ইয়াত, কেমেৰাত দেখাব নোৱাৰি। তো যিটো মন্দিৰত মানে কেমেৰা এলাও নাই, তো সেই মন্দিৰটো আমি চালোঁ। তো সঁচাকৈ কিবা এটা বেলেগ বস্তু দেখা পাব আপোনালোকে যদি আহে মানে ইয়াত। তো আহি কিনে চাব, যিহেতু কেমেৰা এলাও নাই, তো সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ। এনেই মন্দিৰটো বাহিৰখিনি দেখালোঁ আৰু। তো আপোনালোকে যদি আহে কিবা এটা নহয় কিবা এটা দেখা পাব সঁচাকৈ ভাল বস্তু এটা, মানে আপোনালোকৰ মনৰ পৰা শান্তি এটা পাব সেই বস্তুটো দেখা পায়। তো সেয়াই আৰু ইয়াৰ ভিউ পইণ্টটো চাওক কি ধুনীয়া। অলপ মানে কুঁৱলী হৈ আছে, তো সেইটো কাৰণে বেছি ভাল নাহে। তথাপিতো আপোনালোকক দেখাই আছোঁ বেলেগ এটা জেগাত যায়, বেলেগ এখন পাহাৰত যাই আছোঁ আমি। আৰু অকল মন্দিৰটোৱে নাই মানে, আৰু সেইফালে আৰু বহুত ধুনীয়া ধুনীয়া জেগা আছে। তো দেখাই আছোঁ আপোনালোকক। আৰু এয়া মন্দিৰটো পূৰা গোটেইখিনি আছে। আৰু মই যে আপোনালোকক বৰষাপাৰা ষ্টেডিয়ামৰ কথা কৈছিলোঁ, তো এইখন হ'ল বৰষাপাৰা ষ্টেডিয়াম। তো অলপমান জুম কৰি দেখাই আছোঁ আপোনালোকক। এইখন হ'ল বৰষাপাৰা ষ্টেডিয়াম। তো দেখাই পাব বিৰাট কোহলি 6 মাৰিলে যদি খেলে। ইয়াৰ পৰা দূৰবীন আৰু আইফোন লৈ আহিলে অলপ জুম কৰিলে দেখাই পাব আপোনালোকে। আৰু ইয়াত মানে দুখন পাহাৰ একেলগে লগ লাগি আছে। এখন পাহাৰৰ পৰা নামি কিনে আৰু সেইখন পাহাৰত যাই আছোঁ আমি। তাতেও মানে ধৰক এটা মন্দিৰ আছে, এটা হনুমান মন্দিৰ আছে, আৰু
এনে অলপ ভিউ দেখা পায় ধুনীয়া ভিউ দেখা পায় তাৰ পৰা তো সেইকাৰণে যাই আছে সেইখন পাহাৰত ফটো চটো উঠিবৰ কাৰণে মানে ফটো চটো উঠিবৰ কাৰণে সেইখন পাহাৰ বেষ্ট আৰু ধুনীয়া ভিউ দেখা পায় লগতে মন্দিৰ এটাও আছে আৰু ঘূৰিব পাৰি মানে আৰু ইয়াৰ পৰা এইটো ভিউ পইণ্ট সেইখন ভালকৈ ষ্টেডিয়ামখন মজাকৈ দেখা পায় ইয়াৰ পৰা মানে আৰু বহুত ৰ'দ দিছে আজি মানে পুৰা একদম ফাটি গৈছে ঘাম চাম ফাৰ্ষ্ট টাইমৰ কাৰণে ওলাই আহিছে আজি ঠাণ্ডাৰ দিনতো তো এইখিনিয়ে আৰু ইয়াৰ পৰা এইটো ধুনীয়া ভিউ পইণ্ট আহিলে দেখা হ'ব মানে ধূলি হৈ আছে তো ইমান ভালকৈ অহা নাই পিকচাৰ কোৱালিটিটো হয়তো বেয়া পাব পাৰে অকণমান কাৰণ পুৰা গোটেই গুৱাহাটীখন ধূলি হৈ আছে এইকেইদিন তো আহিলে আপোনালোকে দেখা পাব মানে সেইখন পাহাৰৰ পৰা এইখন পাহাৰ আহিব আৰু এতিয়া মই কৈছোঁ আপোনালোকক ইমান দিন ভিডিঅ' কিয় দিয়া নাই আৰু ইমান দিন ভিডিঅ' নিদিয়াৰ কাৰণ হ'ল যে মানে মোৰ এটাৰ পিছত এটা প্ৰব্লেম আহে আজি যদি মোবাইলটো ভাঙে কালি মানে গাড়ীখনৰ কিবা হয় এনেকুৱাকৈ প্ৰব্লেম আহি থাকে যি কি নহওক মানে প্ৰব্লেমবোৰ ফেচ কৰিলেহে আমি কিবা শিকিব পাৰোঁ বা শিকোঁ তো সেয়াই আৰু মানে সদায় অকল যে জীৱনটোত সুখে লাগে সেইটো নহয় মাজে মাজে দুখো লাগে তেতিয়াহে জীৱনটো উপভোগ কৰা মজাটো পায় মানে তো এইখিনি আৰু এতিয়াৰ পৰা যিমান পাৰোঁ সোনকালে ভ্লগ দিব পাৰিম তো এইখিনি আছিল আজিৰ ভ্লগ যদি ভাল লাগিল লাইক কৰক ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰক মোৰ চেনেলত যদি নতুন ছাবস্ক্ৰাইব কৰক ছাবস্ক্ৰাইব কৰি বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়ক লগ পাম এটি নতুন ভিডিঅ'ৰ লগত নতুন দায়িত্ব টেক কেয়াৰ বাই জয় আই